हेलो गाइज, পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি ভাবিলোঁ দেওবাৰ, যিহেতু আমাৰ অফিচো বন্ধ আছে, অফিচৰ লগৰ ষ্টাফৰখিনি আমি ভাবিলোঁ এটা খানা খাওঁ। খানাৰ এতিয়া লোকেশ্যনটো এতিয়ালৈকে হেৰি কৰা নাই, ক'ত খোৱা হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া ৰুমৰ পৰা ওলাম আৰু অলপ পিছতে। ৰাতিপুৱা খাবৰ কাৰণে এইখিনি কি কাটি লৈছোঁ চাওক, এইখিনি খাম। এতিয়া এইখিনি খাই মেলি খানাটো দুপৰীয়া হ'বগৈ চাগে। গাইজ মই মানে কি হয় কথা কৈ থাকে মানে এনেকৈ মানে আহি যায় পটককৈ, এইটো মানে এইটো অভ্যাস আৰু এটা এনেকৈ। এইটো মই নাইকিয়া কৰিব কি কৰিব লাগিব আপোনালোকে অলপ জনাব কমেণ্ট বক্সত। এইখিনি খোৱা হৈ গ'ল, এতিয়াতো খানা হওঁতে বহুত দেৰি হৈ যাব। এতিয়া কিবা এটা বনাই খাব লাগিব। তো গাইজ ভাত পানী খোৱা হৈ গ'ল। এতিয়া ব'লক ভিডিঅ'টো আমি ৰুমৰ পৰাই আৰম্ভ কৰোঁ, একেবাৰে পিকনিক প্লেচত শেষ কৰিম। ভিডিঅ'টো চাই থাকোঁ। এয়া আমি গৈ আছোঁ ৰঙানদী পিকনিক প্লেচলৈ। আজি প্ৰথমটো জানুৱাৰী মাহৰ প্ৰথমটো ছানডে, গতিকে আমি ওলাইছোঁ। গাইজ আমি এতিয়া পিকনিক প্লেচত আহি আছোঁ, এইফালে নতুন আছে। আৰু ভাবিলোঁ আপোনালোকক দেখাই লওঁ লখিমপুৰৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ ভাগ। চাওক, আপোনালোকে আহিব পাৰিব ইয়াত দৰ্শন কৰিবৰ কাৰণে। দিয়া হেল্ল' হেল্ল', আমি তোমালোকৰ বেক চাইডে। আমাৰ বেক চাইডে য়েছ। এইখন ৰেড ৰিভাৰ বুলি কয়, ৰেড ৰিভাৰ। অসমীয়াত ৰঙা নদী। ইয়াতে থাকোঁ নেকি? নথয়, এই তাত কিবা এটা হৈছে অসুবিধা। গৈ থাকিব। এইয়া বিদুৰ ভাই বলেন' লৈ বেলিন', বিদুৰ ভাই বেলিন' লৈ আহিছে হা। চাইছে এইবাৰ পিকনিক উপভোগ কৰি আছে ৰাইজে। দেৰি মানুহ জেগাই জেগাই দোকান চোকান খুলি দিছে। কাপোৰ দোকান নহয়, এইবিলাক নিজৰ কাপোৰ দোকান লাগিছে, কাপোৰ দোকানৰ লাগিছে। মানে কিবা যেন মাৰ্কেট মেলা বহা নিচিনা লাগিছে। মহিলা পাৰ্টি তো কিবা গোট হ'ব চাগে, আত্মসহায়ক গোট। এইটো আমাৰ পিকনিক প্লেচটো। ফাইনেলি আমি আহি পাই গ'লো এই পিকনিক প্লেচ। এইফালে যাওঁ আৰু চৌকা আছে, ভালে হ'ব ইয়াতে ন। আৰু ইয়াতে পানী চানী সুবিধা আছে। আজি গোটেই পিকনিকৰ দায়িত্বটো এজন ৰতন দাসক দি দিয়া হৈছে। কেনেকুৱা লাগিছে বনাই কোৱা? বনাইতো ভাল লগা নাই, খাই ভাল লাগিব চাগে।